জেগাত গৈ আছিলোঁ ন, সেইটো জেগাৰ পৰা বৰ্তমান মই ঘূৰি গৈ আছোঁ, কিন্তু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ডিঙিত যিখন লৈ আছোঁ এখন বিহুৱান হিচাপে মোক যিঘৰ মানুহত আছিলোঁ সেইঘৰ মানুহত মোক বিহুৱান হিচাপে দিছে। চ' খুবেই ভাল লাগিলে কালি তেওঁলোকৰ শুশ্ৰূষা পায়। চ' মই কালি তাত দেখুৱাব নোৱাৰিলোঁ যিহেতু মোবাইলটো অফ হৈ গ'ল, কিন্তু এতিয়া মই সুন্দৰকৈ ভালকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁলোকৰ যি মৰম আৰু যি ভাল পোৱা সঁচাই ভাল লাগিলে। আৰু আমাৰ মানুহবিলাকেও আমাৰ কলাকৃষ্টি ধৰি ৰাখিবলগীয়া লাগে, সিহঁতে ভালকৈ ধৰি ৰাখিছে, মই নথৈ আনন্দিত। চ' আপোনালোকক ভাল লাগিছে পৰিৱেশটো। আজি ৰাতিপুৱা গৈ পেলাই নদীত গা ধুলোঁ, খুবেই ভাল লাগিছে।
দলংখনৰ পৰা আমি গুচি যামতো আৰু এটা সুন্দৰ পৰিৱেশ আপোনালোকেতো দেখিছে এটা সুন্দৰ পৰিৱেশ দেখি আছে এটা প্ৰাকৃতিক পৰিৱেশ ভাল লাগে থাকি এনেকুৱা পৰিৱেশবিলাকত খুবেই ভাল লাগে মইতো খুব ভাল পাওঁ কিন্তু আপোনালোকে কেনে পায় এনেকুৱা পৰিৱেশবিলাকত প্ৰাকৃতিক পৰিৱেশবিলাকত থাকি মোক প্লিজ কমেণ্ট বক্সত আপোনালোকে জনাবাচোন সাগৰতে কিমান পানী কৰোঁ মোৰ ঘৰৰ দিশে চ' গাইজ মই মাজৰখিনি দেখুৱাব নোৱাৰিলোঁ আৰু গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যদি বেছি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব যদি বেয়া পাইছে তেতিয়াহ'লে ডিছলাইকটো মাৰি থৈ পেলাই কমেণ্ট বক্সত হাগি থৈ গুচি যাব